খঙৰ কিবা ঔষধ আছেনে খং কমোৱাৰ আৰু আজি সেই ঔষধৰে সন্ধান কৰি এটি কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ এগৰাকী মহিলা আছিল মহিলাগৰাকীৰ অলপতে খং উঠিছিল মানে অলপতে জগৰ লাগে আৰু তেওঁৰ সেই খংটোৰ কাৰণে পৰিয়ালত এটা অশান্তিকৰ পৰিস্থিতি চলি থাকে কেতিয়াবা মহিলাগৰাকীয়ে নিজেও ভাবিবলৈ লয় যে তেওঁৰ ইমান কিয় খং উঠে তেওঁ নিজক লৈ কেতিয়াবা অশান্তিত থাকিবলৈ লৈছিলে ভাবিছিলে এই খংটো যে কেনেকৈ কমাম কাৰণ তেওঁৰ সেই খঙৰ বাবেই তেওঁৰ আপোন মানুহ কেইজনকো তেওঁ নক'বলগীয়া কিবা এটা কথা কৈ দিয়ে আৰু মানুহবোৰে মনত বৰ দুখ পায় যদিও তেওঁ মনৰ পৰা কেতিয়াও তেনেকৈ ক'ব নোখোজে কিন্তু খঙৰ ভৱকত কথাত কথা বাঢ়ি যায় আৰু এবাৰ যদি খং উঠিলে আৰু বিপৰীত পক্ষই কিবা এটা ক'লে তেতিয়া তেওঁৰ খং আৰু বেছি ওপৰলৈ বেলেগ এটা স্তৰলৈ গুচি যায় পাছত যেতিয়া ঠাণ্ডা মগজেৰে ভাবে তেওঁৰ নিজৰে বেয়া লাগে সেই খংটোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিম বুলি ভাবি তেওঁ এদিন এজন বৈদ্যৰ ওচৰলৈ গ'ল আৰু ক'লে যে মোৰ বহুত সোনকালে খং উঠে মই বিচৰা মতে কথাখিনি নহ'লে বা কোনোবাই মই নিবিচৰা কিবা এটা কথা কৈ দিলে মোৰ ঘপককৈ খুব খং উঠি যায় আৰু বিচাৰিলেও নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ আৰু মই নক'বলগীয়া কিবা কিবি কৈ দিওঁ একো উপায় বিচাৰি পোৱা নাই বাবে আপোনাৰ ওচৰলৈ আহিলোঁ আপুনি কিবা ঔষধ পাতি আছে যদি দিয়কচোন তেতিয়া বৈদ্যজনে কথাখিনি শুনি এটা ঔষধৰ বটল উলিয়ালে আৰু মানুহগৰাকীক দি ক'লে যে যেতিয়া আপোনাৰ খং উঠে এই ঔষধটোৰ 4 টোপাল আপুনি জিভাত পেলাই দিব আৰু 10 মিনিট সময়লৈ ঔষধটো মুখতে ৰাখিব 10 মিনিটলৈ আপুনি মুখ নেমেলিব কিন্তু নহ'লে ঔষধটোৱে কাম নকৰিব মহিলাগৰাকীয়ে বৈদ্যজনে দিয়াৰ ধৰণে ঔষধটো ব্যৱহাৰ কৰিবলৈ ল'লে আৰু 7 দিনতে মহিলাগৰাকীৰ এই খং উঠাৰ অভ্যাসটো কমিবলৈ ধৰিলে সেয়ে 7 দিনৰ পাছত মহিলাগৰাকীয়ে বৈদ্যজনৰ ওচৰলৈ গৈ ক'লে যে আপোনাৰ ঔষধটোৱে কিন্তু মোৰ ভাল কাম কৰিছে মোৰ খং বহুতখিনি কমি গ'ল আৰু মোৰ পৰিয়ালতো অলপমান শান্তিৰ পৰিৱেশ আহিছে তেতিয়া বৈদ্যজনে ক'লে সেইটো একো ঔষধ নাছিল সেইটোতো মই বটলত কেৱল পানী ভৰাই দিছিলোঁ আচলতে খঙৰ চিকিৎসা কেৱল মনে মনে থাকি কৰিব পাৰি কাৰণ খঙত মানুহে উল্টা চিধা যিকোনো কথা কৈ দিয়ে যাৰ দ্বাৰা বিবাদ আৰু বেছি বাঢ়ি যায় সেয়েহে খঙৰ চিকিৎসা কেৱল মৌনতা কেতিয়াবা খং উঠিলে মনে মনে থাকিবলৈ চেষ্টা কৰিবচোন সঁচাকৈ খংটো আপোনা আপুনি কমি যাব আচলতে এই জঞ্জালবোৰৰ আঁৰৰ বস্তুটোৱেই খঙে আমাৰ ভাল ভাল সম্পৰ্কবোৰ বেয়া কৰে আমাৰ স্বাস্থ্য বেয়া কৰে বহুতৰে হাই ব্লাড প্ৰেছাৰৰ আঁৰৰ ৰহস্যটো খঙে আমাক হতাশা দিয়ে মানসিক অশান্তি দিয়ে মুঠতে খঙৰ পৰাই এই বেয়াবোৰ হয় আৰু খঙত লোৱা সকলো সিদ্ধান্ত ভুল হয় গতিকে এই মৌনতা নামৰ ঔষধটো ব্যৱহাৰ কৰি চাবচোন হয়তো 7 দিনতে আপোনাৰো ভাল হ'ব প্ৰায় লাহে লাহে ব্যৱহাৰ কৰিবলৈ অকণমান মুস্কিল কিন্তু এবাৰ ঔষধটোৰ মূল বুজি পালে শান্তি ধন্যবাদ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক আটাই ভালে থাকক নিজৰ খেয়াল ৰাখক ধন্যবাদ